मैं घर पर गोडाउन गलो 9 बजात যাই তাতে চকুৰ ড্ৰপ থপ দি ঘুমাই আছিলোঁ। সেই টাইমত বাজে 10টা 10:30 টোপনি গৈছোঁ। টোপনি যোৱাৰ পিছত দেখোঁ কেইটা বাজে ঘড়ী, মই পূৰা টোপনিত আছিলোঁ। কিন্তু সামনৰ পৰা তালা খুলি মোৰ ৰুমত সোমাই গ'ল। মই যোৱাৰ পিছত মুচুৰিৰ ভিতৰত মোৰ 2টা হাত আৰু 2টা ভৰি বান্ধি তলত ফেলাই দিল। মুখৰ ভিতৰত কাপোৰ বান্ধি দিল। বান্ধাৰ পিছত মোৰ হাড়ি ভাঙিবৰ চেষ্টা কৰিছিল। একো পৰিচয় দিয়া নাই না, একো পৰিচয় দিয়া নাই। পুলিচৰ পিছত কৈছে একো কোৱা নাই। মোক মানে বেছ কৰি দিছে, কিবা দিছে নেকি মুখত, এইটো হটো জ্বলি আছে। মই বেছ কৰি দিছে। মোৰ মাৰ দি আছে না, মই সহ্য কৰাব পৰা নাই। চিলাব বন্ধ কৰি নহ'লে কিন্তু আপোনাক মাথা ফাটাই দিম, চোক 2টা ওলাই দিম, এনেকৈ কৈ আছে। মই আৰু চুপচাপ হৈ গ'লোঁ। 7-8জন আছিল, কালা কাপোৰ পিন্ধা আছিল, মুখত কাপোৰ আছিল আৰু বেছি জোৰে জোৰে কথা নকয়, ফিচ কথা কয়। এই তাৰপিছত মোক মানে বেছ কৰি তলত ফেলাই গৈ ইহঁতক ক'ৰ পৰা চাবি লৈছে, কোনটো গোডাউন খুলিছে, কি কৰিছে, মই একো গম নাপাওঁ। পিছত ইহঁতে বেলেগ 6টা মানুহ না 7টা মানুহ কাম কৰি আছে, বাহিৰত লৈ যাই আছে মালটো। পিছত মোক এটা ল'ৰা আহিছে, টৰ্চ মাৰি আছে, মানুহটো কেনেকৈ আছে চাওঁ নেকি এইটো। মই তাৰপৰা তেতিয়া ক'লোঁ, মোক খুলি দিয়ক না দাদা, প্লিজ মোক খুলি দিয়ক না, মই মানে টিকব নোৱাৰোঁ, মাত এইটো উকাচ ল'ব নোৱাৰোঁ। এনেকৈ কৰি উকাচ লৈছোঁ। নুখুলে বোলে আমাৰ ছাৰ আহিব, ছাৰ যদি ফোন কৰে আমাক তেতিয়াহ'লে আমি খুলিম, তাৰ আগত নুখুলোঁ, আপুনি শুই থাকক। আপোনাৰ 3টা গোডাউন চেক হৈ গ'ল আৰু এটা গোডাউন বাকী আছে, এইটো চেক কৰিলোঁ, পিছত আপোনাক মই যাৱাৰ পিছত খুলি দিম। ঠিক আছে, এইটো কথা হ'ল। আধা ঘণ্টাৰ পিছত সেই মানুহটো আৰু আহিছে মোৰ তাতে, অসমীয়াত। মই অসমীয়াত কথা পাতি আছোঁ, সিহঁতে অসমীয়াত কথা পাতিছে। মই কৈছোঁ এতিয়া মোক খুলি দিয়ক। ৰ'ব, মই চবখিনি বাহিৰত যাওঁ অলপমান, চবখিনি কাজ হৈ গ'ল, মই 5 মিনিট পিছত আপোনাক আহি আছোঁ, খুলি দিম। আহিব না আপুনি 5 মিনিট পিছত? আহিম চিয়'ৰ, আপোনাক মই খুলি দিম, আপোনাক মই ভাল পাওঁতো, খুলি দিম। হ'ব, খুলি দিব। তেতিয়াহ'লে মই কি আছোঁ, এই মানে ঈশ্বৰৰ নামটো লৈ আছোঁ, কেনেৰকম প্ৰাণটো ৰক্ষা কৰিব লাগে ইহঁতৰ পৰা। মই ইহঁতজন হ'লে 8জন, মইতো নোৱাৰিম। সিহঁতৰ লগত কাজিয়া কৰি তকত কৰি গ'লো। আৰু মিঠা শব্দতে মানে ভাষাটো ইউজ কৰি আছোঁ, যেনে মোৰ প্ৰাণটো বাচি যায়। এইটো বাহিৰত এই যে ব্ৰিজত যিটো চাকৰি কৰে নহয়, চকীদাৰ অভয় ব্ৰিজত, তেওঁ দেখছে বোলে কোনটো গাড়ীৰ কথা কৈ আছে, সৰু গাড়ীৰ কথা কৈ আছে। এনেকৈ মাল কেনেকৈ লৈ যাব সৰু গাড়ী? 4বাৰ বোলে তেওঁ আপ ডাউন কৰিছে বোলে 11টাৰ পিছত মোকতো গেল সিহঁতে। মই পিছত 10 মিনিট হ'ল, 15 মিনিট হ'ল চাই আছোঁ, এতিয়ালৈকে কিয় নাহে মোক খুলিবৰ কাৰণে। মই মানে তলত পাকাত ঘুমাই আছোঁ তো, আৰু মোক বালিচ দি দিছে ঘুমাবৰ কাৰণে। লেপ আছিল, লেপো উৰাই দিছে, ভালকৈ থাকক। কি লৈছে? চুপাৰী 100-110 বস্তা মানে হ'ব, মানে এতিয়া কাউণ্টিং কৰিব পৰা নাই। মোৰ ঢেৰ চুপাৰী আছিল, প্ৰায় 40-50 লাখ টকাৰ চুপাৰী আছিল তাতে। এই চব লৈ গ'ল, মানে আধা চাৰি দিছে, আধা লৈ গৈছে। আমিতো লোকেলে পাৰচেজ কৰোঁ, লোকেলে বিক্ৰী কৰোঁ। CC কেমেৰা আছিল লগা, এই চব CC কেমেৰাত কি আগত কাপোৰ দি ঢাকি দিছে, এটা মেৰাই দিছে। তাৰপৰা টিভিখন যিটো আমি দেখোঁ CC কেমেৰাত, এইটো উঠাই লৈ গৈছে, জানি আমি ৰেকৰ্ড নাপাওঁ। পিছত মই কি কৰিলোঁ, উঠি হাত দি মেৰাই মোৰ হাত 2টা মই খুলিলোঁ। খোলাৰ পিছত মই নিজে ফটাফট পাউটো খুলিলোঁ। খুলি দেখোঁ গেটটোতো খোলা আছে, গ্ৰিল আছে তো, লোহাৰ গেট। এই গেটটো কি কৰি মই মাথা খাপালোঁ, আৰু আহিব পাৰে, আৰু মোক জান দি মাৰি যাব পাৰে। বেলেগ তালা দি মই তালা মাৰি দিলোঁ আৰু লাঠি দি পিটানি আৰম্ভ কৰিলোঁ। মাষ্টাৰ বাবু থাকেতো, অসমীয়া মানুহ, মাষ্টাৰ বাবু আধা ঘণ্টা চিলাই দিওঁ। সিহঁতে উঠাৰ পিছত মই ক'লোঁ, আমাৰ ঘৰত ফোন কৰ, তোৰ দেউতা এনেকৈ আছে। মোৰ ছোৱালী ফোন কৰিলোঁ, মোৰ সৰু ভাই 10-15জন মানুহ লৈ গৈছে গোডাউনত। সেই টাইমত আধা ঘণ্টা আগতে তেওঁ ওলাই গৈছিল। এইটো ঘটনা হৈছিল। মই নাজানো যে মুছলিমত কেনেকৈ সেই মানুহ আহি গ'ল। মোক আৰু কৈছে বোলে আপুনি পুলিচক, আপুনি ক'ৰ পৰা আহিছে, এনেকৈ আপুনি ক'ৰ পৰা আহিছে, কিহৰ কাৰণে আহিছে? আমি থানাৰ পৰা আহিছোঁ। আৰে আপুনি থানাৰ পৰা আহিছে, কিয় কাৰণে আহিছে? চেক কৰিবৰ কাৰণে আহিছোঁ। চেক আপুনি ৰাতিপুৱা কৰক, দিনত কৰক, ৰাতিটো কোনো হেৰেছমেণ্ট কৰিব নালাগে না।
কি আছে কিনা ৰাতি আপুনি ৰাতিপুৱা 7টাত 8টাত থানাত যাব। ভয়ংকৰ ঘটনা মানে কালি আজি ৰাতিপুৱা গম পাওঁ, কালি ৰাতি আমাক 3টামান বজাত কয়, এনেকৈ ফোন কৰি এনেকৈ জনায় যে তেওঁলোকৰ ঘৰত আহি পেলাই কেইজনমান 4-5জনীয়া এটা ডকাইতৰ দলে আহি পেলাই সোমাই তেওঁক মানে মালিকক কানাইলাল চেতিয়াক হাত ভৰি বান্ধি পেলাই মানে তেওঁক কেছৰ পৰা পইচা আৰু প্ৰায় 70-80 বেগমান চুফাৰী বেগ লৈ যায় বুলি কয়। গোটেই ঘটনা তদন্ত চলি আছে। তদন্তৰ পিছ গম পোৱা যাব কোন ইয়াত ঘটনাত জড়িত আছে। চহৰৰ মাজমজিয়াত ডকাইতি কাণ্ড আৰু প্ৰমাণ নষ্ট কৰাৰ কাৰণে CCTV ফুটেজ ঢাকি থৈ তাৰপিছত গোটেই সামগ্ৰীখিনি লৈ গৈছে। হয়, কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত তেওঁলোকে যিটো ষ্ট'ৰ বক্সটো লৈ যোৱা হৈছে, হ'লেও আমি আমাৰ উচ্চপদস্থ বিষয় আহি আছে, তদন্ত কৰা হৈছে, চলি আছে, কি হয় দেখা যাওক। এইটো সম্পূৰ্ণ মিছা। কানাইলাল চেতিয়াই সংবাদ মাধ্যমৰ আগত কৈছে হয়, পুলিচৰ মানুহ বুলি আমাৰ আগত ডকাইতৰ মানুহে পুলিচৰ মানুহ বুলি কৈছে। সোমাইছে, সেইটো হয়। আমাকো তেনেকৈ ষ্টেটমেণ্টো তেনেকেই দিয়া হৈছে, পুলিচৰ মানুহ বুলি কৈছে আমাক। CCTV কি পৰ্যায়ত দেখা পালে? ঢাকি থৈছে আৰু ষ্ট'ৰটোক লৈ গৈছে বুলি তেওঁলোকে গম পাইছে। প্ৰাথমিক তদন্ত তেওঁলোকে যিটো প্ৰকাশ কৰিছে যে ইমান বেগ লৈ যোৱাটো হয় বুলি কৈছে, তেওঁলোকে গম পোৱা গৈছে। আৰু কিমান দূৰ হয়তো তদন্ত চলি আছে। আৰু ইয়াতো চকীদাৰ আছে, স্থানীয় ফ্লাইঅভাৰ চকীদাৰ আছিলে, চকীদাৰ ভাষ্যটো আৰু তেওঁলোকৰ ভাষ্যটো কমপ্লিটলি বেলেগ বুলি গম পোৱা যায়। পেট্ৰলিং আছে, পেট্ৰলিঙৰ খবৰ পাই পেলাই, পেট্ৰলিংখনটো ইমান টাউনখনটো সৰু নহয়, যথেষ্ট ডাঙৰেই। গতিকে পেট্ৰলিং খবৰ পাই পেলাই লগে লগে পুলিচ অহা হৈছে, হেৰি কৰা হৈছে, সোধ পোছ কৰা হৈছে।